আজি কমতাপুৰ অট'নমাছ কাউন্সিলৰ গোটেই বিষয়সমূহ পুংখানুপুংখভাৱে আলোচনা কৰিলোঁ। মুখ্যতঃ কমতাপুৰ অট'নমাছ কাউন্সিলত কোনসমূহ গাঁও অন্তৰ্ভুক্তিৰে কমতাপুৰ অট'নমাছ কাউন্সিলখন পূৰ্ণাংগ ৰূপত গঠন কৰা হ'ব, সেই কথাটোহে মুখ্য স্থান পাইছে। আমি 4খন জিলাৰ উপায়ুক্ত ইয়াত উপস্থিত আছিলে আৰু 4খন জিলাৰ উপায়ুক্তলৈকে আমি এটা নিৰ্দেশনা দিছোঁ যে অহা 5 তাৰিখৰ ভিতৰত উপায়ুক্তসকলে পপুলেশ্যনৰ পেটাৰ্ণটো চাই, জনগাঁথনিৰ যিটো পৰিসংখ্যা এইটোলৈকে চাই তেখেতসকলে যে এইখিনিত হায়েষ্ট পোষ্ট ৰাজবংশী পপুলেশ্যন আছে, মোৰ দেন 50% পৰে, সেই গাঁওবিলাক আইডেণ্টিফাই কৰি সেই গাঁওবিলাকৰ কণ্টিগুইটিটো চাই তেওঁলোকে নিজৰ নিজৰ জিলাৰ মেপখন বনাব আৰু সেই 4খন মেপ লৈ 4খন জিলাই 4খন মেপ লৈ অহা 5 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত 4খন জিলাৰ লৈ পেলাই অট'নমাছ কাউন্সিলখনৰ মেপখন কেনেকৈ হ'ব সেইখিনি বনাবৰ কাৰণে আমি তেখেতসকলক নিৰ্দেশনাটো দিছোঁ। কথাটো হ'ল যে ইয়াত দুটা কথাই যে বিটিআৰ অঞ্চলত নথকা আৰু ৰাভা আছাম অঞ্চলত নথকা যিখিনি অঞ্চল পোষ্ট ৰাজবংশী অধ্যুষিত বা পোষ্ট ৰাজবংশীৰ জনসংখ্যা বেছি আছে, সেই অঞ্চলসমূহক লৈ আমি কমতাপুৰ অট'নমাছ কাউন্সিল গঠনৰ কথা কৈছোঁ। আৰু কমতাপুৰ অট'নমাছ কাউন্সিল যিহেতু এটা টেৰিটৰীৰ ভিতৰত টেৰিটৰিয়েল কাউন্সিল হ'ব, গতিকে তাত আমি কণ্টিগুইটিটো চাব লাগিব। এনেকুৱা নহয় ছেটেলাইট কাউন্সিলটো নহয় কৰবাত ইখন গাঁও সিখন গাঁও এইফালে মাজত গেপ থাকিব, এইটো নহয়। গতিকে কণ্টিগুইটিটো চাই কেনেকৈ কাউন্সিলখন হ'ব সেই ধৰণৰ মেপখন বনাবৰ কাৰণে আমি 4গৰাকী উপায়ুক্তক নিৰ্দেশনা দিছোঁ আৰু তেখেতসকলে অহা 5 তাৰিখৰ ভিতৰত ইয়াক বনাই দিব আৰু 10 তাৰিখৰ ভিতৰত সেই 4খন মেপক লৈ 4খন জিলাক লৈ অট'নমাছ কাউন্সিলখন কেনেকুৱা হ'ব সেই সংযোজনটো কৰি 10 তাৰিখৰ ভিতৰত কমপ্লিট কৰিবৰ কাৰণে আমি নিৰ্দেশনা দিছোঁ। আৰু সেইখিনি হোৱাৰ পিছতে আমি ৰাজ্যিক পৰ্যায়ত ইয়াক পৰ্যালোচনা কৰিম। তাৰপিছত কনষ্টিটুৱেঞ্চিবিলাক কেনেকৈ হ'ব, কাৰণ আমি 30টা কনষ্টিটুৱেঞ্চি হ'ব বুলি কৈছিলোঁ। প্ৰথম জিঅ'গ্ৰাফিকেল এৰিয়াটো যেতিয়া বনি যাব তাৰ পৰা আমি 30টা কনষ্টিটুৱেঞ্চি কেনেকৈ বনাম পিছত পৰ্যালোচনা কৰিম। কিন্তু আজিৰ তাৰিখত কমতাপুৰ অট'নমাছ কাউন্সিলৰ এৰিয়াত কোনটো হ'ব সেইটো আমি বনাবৰ কাৰণে তেখেতসকলক এটা দিশ নিৰ্দেশনা দিছোঁ। তাৰোপৰি কমতাপুৰ অট'নমাছ কাউন্সিলত বৰ্তমান কাম কেনেকৈ চলি আছে, কি ধৰণে আৰু তেওঁলোকৰ পৰিকল্পনা কৰিছে বা আমাৰ চৰকাৰে কি ধৰণে কৰাটো বিচাৰে সেই কথাটো কৈছোঁ। কমতাপুৰ অট'নমাছ কাউন্সিলৰ ছেক্ৰেটেৰিয়েটটো বা সচিবালয়টো কেনেকৈ কৰিব লাগে, য'ত এতিয়া আমাৰ টুৰিজিম ডিপাৰ্টমেণ্টৰ এটা প্ৰশান্তি লজতে তেখেতসকলৰ কাৰ্যালয়টো চলি আছে, তাৰ ওচৰে পাজৰে আৰু একেলগে এৰিয়া এটালৈ ডাঙৰকৈ মানে ছেক্ৰেটেৰিয়েটটো বা সচিবালয়টো কৰিব পাৰে নেকি সেই সম্পৰ্কে আমি আলোচনা কৰিছোঁ। প্ৰথম কথা হ'ল যে কমতাপুৰ অট'নমাছ কাউন্সিলখন পূৰ্ণাংগ ৰূপত নিয়াৰ কাৰণে আৰু ইয়াৰ ইলেকশ্যন প্ৰচেছটো খুব সোনকালে আৰম্ভ হ'ব, যাতে ইলেকশ্যন প্ৰচেছলৈ লৈ যাব পাৰোঁ, সেইকাৰণে আমাৰ বিভাগীয় কামখিনি আগবঢ়াব দিছোঁ।